গান্ধীবাৰী অঞ্চলৰ কাৰণে এটা বিশেষ দিন। গান্ধীবাৰী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ আজি সোণালী জয়ন্তী। এই চিকিৎসা কেন্দ্ৰটি 1974 চনতে এই অঞ্চলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি দূৰদৰ্শী ব্যক্তিৰ চিন্তাধাৰাৰে এই স্বাস্থ্য কেন্দ্ৰটো ইয়াতে আৰম্ভ কৰা হৈছিল। আৰু সেই সময়ৰ বিধায়ক তামোলপুৰৰ বিধায়ক মনেশ্বৰ বড়ো ডাঙৰীয়াৰ সহযোগিতাত আৰু এই ক্ষেত্ৰত আজি এই চিকিৎসালয়খনে বা এই স্বাস্থ্য কেন্দ্ৰটোৱে আজি 50 বছৰ অতিক্ৰম কৰিলে আৰু সেই উপলক্ষে আজি ইয়াতে আমি সোণালী জয়ন্তী বৰ্ষৰ বিভিন্ন কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমাৰ স্বনামধন্য ব্যক্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তথা আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এই চিকিৎসালয়ত যিসকল চিকিৎসকে কাম কৰি গৈছিল তেখেতসকল আৰু যিসকলে ইয়াতে কৰ্মৰত হৈ আছে তেখেতসকল এই আমাৰ এই সোণালী জয়ন্তী বৰ্ষতে আমি উদযাপন কৰিছোঁ। আৰু বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ ইয়াতে কৰ্মৰত যিসকলে কাম কৰি গৈছিল তেখেতসকলো আহিছে আৰু আহি এটা সুন্দৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে স্বাস্থ্য বিভাগটোত তেনেকুৱা ধৰণৰ স্বাস্থ্য কেন্দ্ৰবিলাকে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰৰ লগত জড়িত কোনো ধৰণৰ এনেকুৱা অনুষ্ঠান সোণালী জয়ন্তী হওক বা ৰূপালী জয়ন্তী বৰ্ষই হওক বা এনেকুৱা ধৰণৰ কোনো অনুষ্ঠান আজিলৈকে অসমত হোৱা নাই বুলি ইতিমধ্যে আমি গম পাইছোঁ। এইখনে হ'ব প্ৰথম এনেকুৱা এটা অনুষ্ঠান যিখন অনুষ্ঠান আমি সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই আমাৰ এই স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই যিটো আমাৰ স্বাস্থ্য কেন্দ্ৰটোৰ যি আমাৰ কৰ্মৰত চিকিৎসক কৰ্মচাৰী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই অনুষ্ঠানটি ইয়াতে প্ৰথমবাৰৰ কাৰণে অসমত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰাৰ কাৰণে গতিকে নিশ্চিত এটা ভাল অনুষ্ঠান। আৰু এই সকলোৱে ইয়াতে উপস্থিত থকা প্ৰত্যেকে যথেষ্ট অনুপ্ৰাণিত হৈছে, ভাল পাইছে, নিজৰ সতীৰ্থসকলক লগ পাই পেলাই খুব আনন্দিত অনুভৱ কৰিছে, স্মৃতি ৰোমন্থন কৰিব পাৰিছে। সঁচাকৈ এটা ভাল লগা এটা পৰিৱেশ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আহিছে ইয়াতে। গতিকে সকলোৱে তেওঁলোকৰ ইয়াতে মন্তব্য অভিজ্ঞতাখিনি দিব। গতিকে এটা ভাল লগা এটা অনুষ্ঠান।